এইটো কালিৰ নিচিনাকৈ ভণ্টিয়ে আজিও এটা কেক বনাইছে। এটা নহয় তাই আৰু দুটামান আছে, বাকীখিনি পিছত কৰিব আৰু সেইখিনি মই নেদেখুৱাওঁ। এইটো বনাইছে ডৰেমন, চকু নাই তাৰ, চকু দুটা নাই, চকু দুটা দিব। বাকী কেকটো এনেই কেনেকুৱা লাগিছে বাৰু আপোনালোকে চাওক। বাকী ফিনিচিং আছে, এইটো হোৱা নাই এইটো আৰু বাকী সেয়াই আৰু বাকী ফিনিচিং হ'লে মই দেখাই আছোঁ আৰু মই আজি বনাবলৈ লৈছোঁ আপোনাৰ ডিমৰ এটা আইটেম। তো সেইটো কাৰণে ডিমটো মই সৰু সৰুকৈ কাটি বেচন দি পেলাই এনেকৈ কুহুমটো এৰাই নাযাবৰ কাৰণে ফ্ৰাই কৰি ল'লোঁ। সৰু সৰুকৈ নহৰু কেইটামান কাটি ল'লোঁ, আদা অকণ সৰু সৰুকৈ কাটি ল'লোঁ, কেইটামান চয়াবিন ফ্ৰাই কৰি ল'লোঁ আৰু পিঁয়াজটো সেইটো চাইজত কাটি ল'লোঁ আৰু দুটামান জলকীয়া লৈছোঁ। এইটো একচুৱেলি চিলি পনীৰ বা চিলি চিকেন বনোৱা নিচিনাই, খালি কেপচিকামটো নাই আৰু আইটেমটো তেনেকুৱাই হয়। তো মই এতিয়া এইখিনি বনাম। তো কেৰাহীখন গৰম কৰি লওঁ। এখন মোৰ কেৰাহী গৰম হৈ গ'ল। এতিয়া মই তেল দিলোঁ। কেৰাহীখন বেছি গৰম হৈ আছে অলপ। এতিয়া মোৰ কেৰাহী গৰম হৈ গ'ল। ইয়াত মই দিম এতিয়া পিঁয়াজখিনি। সেইখিনি অকণমান টাইম ফ্ৰাই কৰিম, 1-2 মিনিটমান। পিঁয়াজখিনি মই 1 মিনিট ফ্ৰাই কৰিলোঁ। এতিয়া ইয়াত মই আদা নহৰু জলকীয়াটো মই দি দিলোঁ আৰু লগতে চয়াবিনকেইটাও দি দিম। তাৰপিছত এইখিনি মই অকণমান মিক্স কৰিম। অকণমান বেছি টাইম নহয়, 30-40 ছেকেণ্ড। তো মই এইখিনি ফ্ৰাই কৰি আছোঁ। এতিয়া মই এইটো 30-40 ছেকেণ্ড ফ্ৰাই কৰি হৈ গ'ল। ইয়াত মই এতিয়া দি দিম এই ফ্ৰাই কৰি থোৱা মানে যিখিনি কৰি থৈছিলোঁ ডিমখিনি, সেইখিনি মই দি দিম ইয়াত। তো লাহে লাহে লৰাব লাগিব খালি। এতিয়া ইয়াত দিম মই নিমখ দিছোঁ, এইখিনি নিমখ। তো নিমখ দি হৈ গ'ল। তাৰপিছত মই আকৌ লাহে লাহে মিক্স কৰিম। তো এইখিনি মোৰ মিক্স হৈ গ'ল। মই ইয়াত অকণ মছলা অকণ লৈ লৈছিলোঁ, মিট মছলা আৰু শুকান জলকীয়া এনেকৈ পিচি পেলাই লৈ লৈছিলোঁ। এইখিনি মই ইয়াত দি দিম। এইখিনি মিক্স কৰি ল'ম লাহেকৈ। এইখিনি মোৰ মিক্স হৈ গ'ল। এতিয়া মই ইয়াত দিম চিলি চচ, অলপ চিলি চচ দিম। অলপ চয়া চচ দিম। আৰু অলপ টমেটো চচ দিম। বছ হৈ গ'ল। এইখিনি মই আকৌ মিক্স কৰিম। তো মই এইখিনি মিক্স কৰি আছোঁ। খালি ইয়াত কেপচিকাম দিয়া নাই। কেপচিকামটো একচুৱেলি নাই কাৰণেও দিয়া নাই, আৰু কেপচিকামটো খাই মই বৰ ভালো নাপাওঁ, সেইটো কাৰণেও দিয়া নাই। দুটা ৰিজন, নাইও আৰু বৰ ভালো নাপাওঁ। তো এইখিনি অকণমান টাইম ফ্ৰাই কৰিম। গেছটো অলপ বঢ়াই পেলাই মই এতিয়া মিক্স কৰিম ভালছে। হেঁপাহ নলওঁ, হেঁপাহ নলওঁ, এনেকৈ অলপ মিক্স কৰিম। সেইখিনি মিক্স হৈ গৈছে।
আৰু 2-3 মিনিটৰ ভিতৰত এইখিনি হৈ যাব। তো মোৰ এইখিনি হৈ গৈছে। এতিয়া এইখিনি মই অকণমান ঘিউ দি দিম, গৰু ঘিউ। সেইটো নিদিলেও হয়, কিন্তু মই ভাল পাওঁ গৰু ঘিউটো খাই, তো সেইটো কাৰণে অকণমান দি দিছোঁ। বাটাৰো দিব পাৰে, তেনেকৈ দিব পাৰে আৰু ভাল হয় খাবলৈ। তো এইখিনি মোৰ হৈ গ'ল কমপ্লিট। হৈছে আৰু তাই কেকটো ফাইনেল। সেই চকুকেইটা নাছিলে যে, চকু চুলিবিলাক নাছিলে, এইবিলাক বনাই আছে। সেইটো হৈছে 90% হৈ গ'ল, 90% হৈছে আৰু। এইটো চকু দি দিলে এইটো হৈছে আৰু। অলপ বাকী 5% কাম বাকী আছে। বাকী মোৰ আইটেমটো বনি হৈ গ'ল। এইটো একদম মজা লাগে খাবলৈ, এনেকৈ বনাইছোঁ একদম আল্টিমেট আৰু, বনালেই হ'ল আৰু। ধুনীয়া লাগিছে ন বাৰু? আৰু ইমান কষ্ট কৰি বনাওঁ, আপোনালোকে অলপ ছাবস্ক্ৰাইব কৰি দিব। শ্বেয়াৰ কৰিব নালাগে, ছাবস্ক্ৰাইব কৰিলেই হ'ল। প্ৰথম সেইটোকে কৰকচোন বাৰু, তাৰপিছত শ্বেয়াৰ কৰিব। প্ৰথম ছাবস্ক্ৰাইব কৰি দিয়ক খালি। এইটো অথনি চকু নাইকিয়া ডৰেমনটো হৈ গ'ল, ডৰেমনৰ কেকটো এইটো। তাৰপিছত লগতে তাই আৰু এটা বনাই থৈছে, এইটো। তাৰপিছত আৰু সেইটো থৈ দিছে, এইটো বনাবৰ কাৰণে। এইটো চকু নাইকিয়া ডৰেমন। এইটো